গুড মৰ্ণিং বন্ধুসকল, দেখা পাই আছে আমি আজি আহিছোঁ এই কি জেগা কয় এইখিনি জেগা মৰণৈত আহিছোঁ। মৰণৈ এই গাঁও এখনত আহিছোঁ, মানে গাঁৱত আহিছোঁ। এই দাদাসকলে চাওক চাইকেল লৈ ঘূৰি আছে বঢ়িয়াকৈ। এই 1 লাখ গছ পুলি ৰোপণ কৰিব, অল অসমত কৰিব ন। অল অসমত মানে য'তে য'তে যাব দাদাহঁতে কৰিব। আৰু ঘৰ দাদাহঁতৰ নলবাৰীত ন, নলবাৰীত ঘৰ। আৰু আমি আহিছোঁ এইফালে জুমন, আৰু এইফালে হৈছে আমাৰ দাদা আৰু মই। 2টা চাইকেল 3জন মানুহ এনেকৈ আহিলোঁ বিচাৰি বিচাৰি ঘৰ। আৰু ক'ত ক'ত যাব মানে দাদা এতিয়া আপোনালোকে? আমি গোটেই সমগ্ৰ অসম ঘূৰিম, প্ৰকৃতিক জীয়াই ৰাখিবৰ বাবে, যিবিলাক স্মৃতি জীয়াই ৰাখিবৰ বাবে। তো এতিয়া মানে এতিয়া নেক্সট ক'ত ক'ত যাব এতিয়া? আমি এতিয়া আজি গোৱালপাৰাতে আছোঁ, তাৰপিছত কালি গুৱাহাটী যাম। আজি মানে গুৱাহাটী নাপাম, পৰহি মানে গুৱাহাটী যাম। যদি আপোনালোকৰ লগত কোনোবা জইন কৰিব বিচাৰে, যদি অল অসম ৰাইডত আমি কিবা? ৰাইডত লৈ এইটো ৰাইডত আমি মানে বেছি মানুহ লৈ প্ৰব্লেম হৈ যাব। মানুহ বেছি হ'লে আমাৰ প্ৰব্লেম সেইটোও হয় অৱশ্যে। তো বহুত বহুত ধন্যবাদ আপোনালোকক লগ পোৱাৰ বাবে। আমি মানে ৰাতিপুৱা 5টা বজাতে অহাৰ কথা আছিল, কিন্তু নোৱাৰিলোঁ, বৰষুণ। এতিয়াও বৰষুণ দিয়ে আছে, মানে কেমেৰাটো আৰু ক'ত দেখাব বৰষুণ দিয়া, নহ'লে দেখালোঁ হয়। বৰষুণ মানে দি আছে, ভিজি ভিজি হ'লে আৰু ঘৰত যাব লাগিব। কাৰণ এইফালে 2জন দোকানী দেখা পাই আছে। সেই 2 দোকানীৰ কাৰণে মানে যাবই লাগিব যিকোনো প্ৰকাৰে। লগ পাই আছোঁ নে কি কয় বন্ধুসকল নেক্সট ভিডিঅ'ত।